নমস্কাৰ, আপোনালোক সকলোকে অৰুণিমা'ছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি এটা মন্দিৰলৈ যাবলৈ ওলাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। ব'লক আপোনালোককো লৈ যাওঁ। এয়া আমি আজি মা বগলামা মন্দিৰলৈ যাবলৈ আহিছোঁ। মা বগলামা মন্দিৰটো নীলাচল পাহাৰৰ ওপৰতে আছে, কামাখ্যা মন্দিৰৰ সমীপত। অলপ ওপৰলৈ আছে কামাখ্যা মন্দিৰতকৈ। এয়া মোৰ ল'ৰা, এয়া বৌ, মা, দাদা আৰু এখেতৰ লগত আজি আহিলোঁ মন্দিৰলৈ। এয়া মন্দিৰ পাবহি হৈছোঁ। এয়া পালোহি আমি মন্দিৰ। এয়া আমি এতিয়া যাম। এয়া মা বগলামা মন্দিৰলৈ এতিয়া গৈ আছোঁ। আপোনালোক যদি আহে চিৰিত ভালকৈ আহিব, অলপ পিছল আছে। মা বগলামাক পীতাম্বৰী দেৱী ৰূপেও জনা যায়। সকলো দেৱীৰ ভিতৰত মা বগলামা অন্যতম দেৱী হয়। তেখেতৰ মন্দিৰটো হালধীয়া হয়, কিয়নো তেখেতৰ হালধীয়া ৰংটো অতি প্ৰিয়। সেইবাবে তেখেতৰ মূৰ্তিটো হালধীয়া ৰঙৰে হয়। তেখেতৰ মূৰ্তিটো এয়া আমি ভিতৰলৈ গৈ আছোঁ। এয়া শিৱলিংগ আছে ইয়াতো পূজা কৰিব পাৰি। আৰু এই ছাইডলৈ হনুমানজীৰ মূৰ্তিও আছে আৰু লগতে গণেশ বাবাৰ ফটোও আছে। এয়া আমি ভিতৰলৈ গৈ আছোঁ। একদম ভিতৰতো দেখাব নোৱাৰিম, যিহেতু তাত কেমেৰা সোমোৱাব দিয়া নাযায়। সেইবাবে আমিয়ে দৰ্শন কৰিম, আপোনালোকক একদম ভিতৰতো দেখাব নোৱাৰিম। এয়া ইয়াত চাকি ধূপ জ্বলাই আমি ভিতৰত মাৰ সেৱা ল'বগৈ লাগিব। সেয়া প্ৰাংগণ মই সেৱা কৰিছোঁ। এয়া আমি সকলোৱে সেৱা লৈ আহিলোঁ মাৰ ভাগৰ। এতিয়া সকলো আমি ঘৰ যাব লৈছোঁ। এয়া চব পাহাৰটো ইমান ধুনীয়া। মানুহবোৰ কেনেকৈ থাকে লগতে এয়া চব পাহাৰ, নদী, গছ গছনি। এই দৃশ্যটো দেখি আগতে সৰুতে যে আকৌ প্ৰাকৃতিক দৃশ্য, সেই কথা মনত পৰি গৈছে। ইমান ধুনীয়া লাগিছে। এয়া হৈছে লতাশিল খেলপথাৰ। এই খেলপথাৰখন মই ওচৰৰ পৰা দেখাই নাই। সেইবাবে মই আজি দেখিলোঁ বাবে ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। যোনসকলে ভালদৰে দেখা নাই চাব পাৰিব। ইয়াত বহুত ডাঙৰকৈ দুৰ্গা পূজা পতা হয়। আমি এইবাৰ আহিছিলোঁ, কিন্তু সোমাবহে নোৱাৰিলোঁ, ইমানে ভিৰ আছিল পূজাত। সেইবাবে এয়া আমি ঘৰ পাবহি হৈছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ আকৌ কাইলৈ লগ পাম। সকলোকে শুভৰাত্ৰি। আজি দীপাৱলী হয়। মই অৰুণিমাই সেইবাবে আপোনালোকক সকলোকে দীপাৱলীৰ শুভকামনা জনালোঁ। দীপাৱলী পোহৰে যাতে আপোনালোকৰ জীৱনলৈ পোহৰ আনক, আন্ধাৰ দূৰ কৰক, তাৰে কামনা কৰিলোঁ। আজি দীপাৱলীতনো আমি কি আয়োজন কৰিছোঁ সেয়া দেখাম বুলি ভাবিছোঁ। এটা ৰাংগোলী বনাম ভাবিছোঁ, সেইবাবে আপোনালোকক দেখাব বিচাৰিছোঁ। ইমান ভালকৈ নাজানো, সেই বুলিও এটা দেখাব বিচাৰিছোঁ। আৰু ৰাতিৰ আহাৰতনো কি বনালোঁ সেয়া অলপ দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি অলপ দেৱালীত ওলাই আহিলোঁ। ঘৰবোৰ মানুহবিলাকে ইমান ধুনীয়াকৈ সজাইছে। যিহেতু দেৱালীৰ পোহৰৰ উৎসৱ হয়, সেইবাবে সকলোৱে ঘৰবোৰ পোহৰাই তুলিছে। আমি সৰুতে মাহঁতে চাকি আৰু আমি মম দিয়ে ঘৰ পোহৰাই তোলোঁ। এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে। এয়া আমি ঘৰ পাবহি হৈছোঁ। এয়া ঘৰ পাই মই লগালগ ৰাংগোলীত অঁকাত লাগিছোঁ। ৰাংগোলী আঁকি আকৌ ভাত মানে ৰাতি আহাৰৰ বাবেও যোগাৰ কৰিব লাগিব যে। এয়া মোৰ ৰাংগোলী বনোৱা হৈ গ'ল। এতিয়া চাকি জ্বলাম মই। এয়া মোৰ চাকি জ্বলোৱা হৈ গৈছে। এয়া মই ময়দাটো খচি ল'ম। আপোনালোকৰ যদি কেতিয়াবা কাৰোবাৰ ওপৰত খং উঠে, তেতিয়া আটাতে ধামধুম ঘুচা কেইটামান মাৰি দিব, খংটো কমিব, লগতে আটাটো কোমল হ'ব। ধেমালি কৰিছোঁ দেই মই। এতিয়া আমি পায়সটো বনাম। ইয়াত আমি গাখীৰটো দি লৈছোঁ টৌটোত, আৰু লগতে ঘুগুনিটো বইল কৰি ল'ম। ইয়াত সকলো ধৰণৰ মগু, বুট, ৰাজমাহ, লুবিয়া সকলো দিয়া আছে। ইয়াত এতিয়া তেজপাত, নিমখ অলপ দি দালচেনি, লং, ইলাচি সকলো দিলোঁ। এতিয়া ইয়াত আমি উতল আহিলত আমি চাউল দিম।
চাউল দি ভালকৈ লৰাই লৈছোঁ। এতিয়া ইয়াত আলমণ্ড বাদাম দিম। মোৰ ওচৰত কাজু নাছিলে, সেইবাবে দিয়া নহ'ল। এয়া এতিয়া চেনি অলপ দিলোঁ। এয়া খিচমিচো দিলোঁ। এয়া মোৰ হৈছে পায়সটো। এয়া এতিয়া ইয়াত কেশৰ অলপ দিম। এয়া মোৰ পায়স ৰেডি। আৰু এতিয়া তেলটো মাৰি ল'ম। ঘুগুনিটো যিটো বইল হ'লেই, এয়া এতিয়া তেলত মই আদা, নহৰু, পিঁয়াজ, বিলাহী সকলো একেলগে ভালদৰে পিচি ল'লোঁ। এতিয়া ইয়াত নিমখ, হালধি দিম। এতিয়া বইল কৰি থোৱা ঘুগুনিটো দি দিম। ইয়াত 5টা চিটি মাৰিছিলোঁ মই। এতিয়া ইয়াত জিৰা পাউডাৰ অলপ দি ভালদৰে উতলাই ল'ম। এতিয়া মই পুৰি বনাম। এয়া মোৰ পুৰি বনোৱা হৈ গৈছে। এয়া ৰাতি আহাৰ মোৰ আজি ৰেডি। ঘৰৰ ওচৰৰ মানে সৰু ল'ৰা ছোৱালী কেইটামান আহিছিলে। ডাৱৰীয়া বতৰ যদিও সিহঁতিতো বম ফুটাবই, সেইবাবে আমি অনা অলপ বম চম ফটকা এইবিলাক সিহঁতক দি দিলোঁ। সিহঁতি অলপ ফূৰ্তি কৰিলে জ্বলাই মেলি। এয়া প্ৰাংকণেও চাই আছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে মোৰ চেনেলটোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেনেহ'লে। শুভৰাত্ৰি।